चाइना का जो प्रधानमंत्री है किंग जॉन उसका हम पुतला हम আপোনালোকে বাংলাদেশী মিয়াৰ লগতে দোস্তি নকৰিব হোৱাৰ পিছত অসমত যিটো ভয়াৱহ পৰিস্থিতি হ'ব। আসসালামু আলাইকুম নমস্কাৰ মই আব্দুল সত্তাৰ ডিটিএন ডেইলি টপ নিউজৰ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। हम लोग चाइना का विरोध कर रहे हैं। चाइना में जो घटना हुआ लद्दाख में उसका विरोध में हम लोग ये रैली निकले हैं और चाइना का जो प्रधानमंत्री है किंग जॉन उसका हम पुतला जलाएंगे और लोगों से आवेदन करते हैं कि चाइना का प्रोडक्ट यूज़ ना करें और हम लोग का स्वदेशी अपनाए और चाइना को अर्थनैतिक दिख से हम लोग कमजोर करने की कोशिश करें। আপোনালোকলৈ পৰিচয় কৰাই দিছোঁ। এখেত হ'ল গণেশ মূৰ্তি, আসানসোল সাউথ মণ্ডল ৱাৰ্ড বিজেপিৰ এখেত অধ্যক্ষ হয় আৰু এখেতৰ মতে চাইনা লাডাখত যি ঘটনা চলি আছে সেই ঘটনাৰ প্ৰতিবাদ কৰি চাইনাৰ প্ৰধানমন্ত্ৰী বোলে কিং জং আৰু তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে। मेरा नाम गणेश मट्टी है। हम आसनसोल साउथ मंडल 1 के बीजेपी का अध्यक्ष हैं। আমি আন এজন অসমৰে বিধায়কৰ পৰিচয় কৰাই দিব বিচাৰিছোঁ। অৱশ্যে তেখেতৰ নাম নকলেও অসমৰ জনসাধাৰণে ফটোখন চালে চিনি পায়। তেখেত এজন অসমৰ ভৱিষ্যতবাণী কৰা বিধায়ক। বাংলাদেশী মিয়াৰ লগতে দোস্তি নকৰিব, একদম নকৰিব। তেওঁলোকৰ ঘৰত নাযাব, তেওঁলোকৰ দোকানত নাযাব, তেওঁলোকৰ লগত কোনো ধৰণৰ সম্বন্ধ নাৰাখিব, কাৰণ তেওঁলোকে কেতিয়া নিষ্ঠুৰভাৱে হত্যা কৰিব তাৰ কোনো গেৰেণ্টি নাই। মই আগৰ পৰা যিখিনি কথা কৈ আহি আছিলোঁ যে NRC হোৱাৰ পিছত অসমত যিটো ভয়াৱহ পৰিস্থিতি হ'ব সেইখিনি কিন্তু আমি এতিয়া দেখা পাই আছোঁ। তেখেতে ভৱিষ্যতবাণী কৰিছিলে NRC হ'লে অসমখন বাংলাদেশে গ্ৰাস কৰিব, অসমত অসমীয়াৰ অস্তিত্ব হেৰুৱাই যাব। NRC সম্পূৰ্ণ হোৱাৰ প্ৰায় 1 বছৰ পাছত তেখেতে দেখিলে যে এজন অসমীয়া বাংলাদেশীৰ হাতত নিখং হত্যা হৈছে। এনেকৈ যদি বছৰত এজনকৈ অসমীয়া নিখংভাৱে হত্যা হয় তেনেহ'লে এদিন অসমীয়াৰ অস্তিত্ব নাথাকিব। এখেতে বৰ দুখ প্ৰকাশ কৰিছে আৰু তেখেতৰ উক্তি মৰ্মে অসম পুলিচে হেনো বাংলাদেশীক চিনিয়েই নাপায়, কিন্তু তেওঁ হেনো প্ৰত্যেক জাগাতেই বাংলাদেশী দেখিয়েই আছে। য'তে যায় ততে তেখেতে বাংলাদেশী দেখে। গতিকে এনেকুৱা এজন ভৱিষ্যতবাণী বক্তা, এনেকুৱা এজন দৃষ্টিবান নেতাক অসম চৰকাৰে কিয় প্ৰাধান্য দিয়া নাই, অথচ নিজৰ দলৰে চৰকাৰ। অসমৰ জনসাধাৰণৰ কাৰণে এটা বৰ পৰিতাপৰ বিষয় যে বিজেপি চৰকাৰে এনেকুৱা এজন দৃষ্টিসম্পন্ন সুভৱিষ্যতবাণীকাৰী নেতাক কিয় প্ৰাধান্য দিয়া নাই। চহৰৰ মাজ মজাত মানে জু নাৰেংগীৰ তিনিআলিৰ যিটো মানে হাৰ্ট অফ অসমীয়া মানুহ বুলি ক'ব পাৰে, একদম অসমীয়া মানুহৰ ঘৰৰ ভিতৰৰ এজন ভূমিপুত্ৰক এই ধৰণে নিষ্ঠুৰভাৱে আপোনালোকে শুনিছে, হাৰ্ট অফ অসমীয়া মানে অসমীয়া মানুহৰ একেবাৰে অসমীয়া মানুহৰ ঘৰৰ ভিতৰত, অসমীয়া মানুহৰ ঘৰৰ ভিতৰত ভূমিপুত্ৰ। হাৰ্ট অফ অসমীয়া মানে অসমীয়া মানুহৰ ঘৰৰ ভিতৰত ভূমিপুত্ৰ। আপলোড দিছে তেনেকুৱা মহন্তই যদি এই ধৰণৰ মানে মন্তব্য যদি ফেচবুকত দিয়ে কোনে বচাব অসমীয়া জাতিক, কোনে বচাব? তেনেহ'লে মহন্তই কেনেকৈ অসম বচাব?